মিছলীয়া চৰকাৰ এইটো এই চৰকাৰটো মিছলীয়া চৰকাৰ মেচিন কিনিব লাগে কিনা নাই আমাৰ এৰিয়াৰ মানে পুৰণা মেচিনবিলাক লৈ যাই পেলাই দেখাব বিচাৰিছে যে আমাৰ মেডিকেল কলেজটো চলি আছে ধুনীয়াকৈ চলি আছে ENT গ'ল ডেন্টিষ্ট গ'ল যোৱাকালিৰ পৰা ক্ল'জ क'क्राझार RNB सिभिल हस्पिटालखौ सिगां जेरै दंमोन बेबादिनो लाखिनांगौनि दाबिजों जेबो थि गैयै समनि थाखाय हस्पिटालनि लांगोनायाव खुदिसारनाय हाबाफारि क'क्राझार सोहोराव थानाय RNB सिभिल हस्पिटालखौ बेसरगाव गोदानै गायसनजानाय मेडिकेल कलेज एन्ड हस्पिटालजों लोगोसे सरजाबनो नागिरनायनि हेंथायै खुद्रिसारदों क'क्राझारनि थागिबि रायजो आरो नोगोरारि समाजा मख'जाथावदि क'क्राझार RNB सिभिल हस्पिटालाव सिगांनिफ्रायनो सोलिबोनाय माखासे सावस्रि सिबिथायनि आयदाफोरखौ बोखारनानै गोदानै गायसनजानाय मेडिकेल कलेज एन्ड हस्पिटालाव लांनो नागिरनायखौ गोजोननाय मोनाखै क'क्राझारनि थागिबि रायजो आरो नोगोरारि समाजा जायनि थाखाय थांनाय 6 जुन खालारनिफ्राय लानानै जेबो थि गैयै समनि थाखाय क'क्राझार RNB सिभिल हस्पिटालनि लांगोनायाव खुद्रिसारनाय हाबाफारि लादों क'क्राझारनि थागिबि रायजो आरो नोगोरारि समाजा दिनैनि बे खुद्रिसारनाय हाबाफारियाव आसामनि बारग' मन्त्रि प्रमिला रानी ब्रह्म बड'लेण्ड जनजाति सुरक्षा मन्चनि मावफुं आफादगिरि दावराव देख्रेब नार्जारि आरो गुबुन गुबुन थागिबि रायजो राजाफ्रा बाहागो लायो নাই সেইটো আমাৰ সেন্টিমেন্ট ৰাইজৰ সেন্টিমেন্ট এটো আমাৰ পুৰণি কলিয়া হস্পিটাল হয় সিভিল হস্পিটাল এই সিভিল হস্পিটালৰ ষ্টেণ্ডাৰ্ডটো তেওঁলোকে ভংগ কৰি পেলাই বেলেগত দিব বিচাৰিছে তো মেডিকেল কলেজ আমি মেডিকেল কলেজ পাইছো সেই মেডিকেল কলেজটো কাবাৰ দয়াত কাবাৰ মানে ইচ্ছাত আমি পোৱা নাই আমি ৰাইজে আন্দোলন কৰাৰ পিছত বড়োলেণ্ডৰ যিটো আন্দোলন সেই আন্দোলনত আমাৰ যিটো ডিমাণ্ড আছিলে এই ডিমাণ্ডৰ ভিতৰত এইটো এটা আছিলে তো মেডিকেল কলেজ বিচাৰিছো মেডিকেল কলেজ হ'ব লাগে আমিতো হ'ব নালাগে বুলি কোৱা নাই ইয়াৰ পুৰণা সেটআপটো ইয়াৰ যিমান মানে এডমিনিষ্ট্ৰেটিভ সেটআপ মেচিনাৰী গোটেইটো ইয়াৰ পৰা লৈ যাই পেলাই মেডিকেল কলেজ চলোৱাটো দেখাব বিচাৰিছে হেকো ভাৱনা এইটো চৰকাৰে মেচিন বিলাক কিনা নাই মেচিন কিনিব লাগে কিনা নাই আমাৰ এৰিয়াৰ মানে পুৰণা মেচিন বিলাক লৈ যাই পেলাই দেখাব বিচাৰিছে যে আমাৰ মেডিকেল কলেজটো চলি আছে ধুনীয়াকৈ চলি আছে আৰে মিছলীয়া চৰকাৰ এইটো এই চৰকাৰটো মিছলীয়া চৰকাৰ মানে যাতে আমি ইয়াৰ ৰিকগনিশ্যনটো আমি আমাৰ বাতিল নহয় তাৰ কাৰণে এইটো কৰিব বিচাৰিছে এইটো কেনেকুৱা ধৰণৰ কথা নলবাৰী যদি হস্পিটাল থাকিব পাৰে সিভিল হস্পিটাল থাকিব পাৰে আমাৰ কোকৰাঝাৰৰ সিভিল হস্পিটালটো কিয় থাকিব নোৱাৰে কাৰণ আমাৰ মেডিকেল কলেজটো ইয়াৰ পৰা দূৰ হয় দৰিদ্ৰ শ্ৰেণীৰ কাৰণে বহুত ডাঙৰ দুৰহ হয় আৰু দুৰহ হয় কাৰণ তেওঁলোকে ইয়াৰ পৰা অহা যোৱা কৰি পেলাই কোনো এজনক ট্ৰিটমেণ্ট কৰিব নোৱাৰে গতিকে ৰাইজৰ স্বাৰ্থত আমি এই সিভিল হস্পিটালটো ইয়াৰ পৰা উঠাই লোৱা আছো আমি বহুত দুখ পাইছো ৰাইজে দুখ পাইছে ৰাইজে দুখ পোৱাৰ কাৰণে আমি বাধ্য এই সিভিল হস্পিটালটো আমি ৰখাবৰ কাৰণে ইয়াৰ পৰা লৈ যোৱাটো ৰখাবৰ কাৰণে আমি যিকোনো প্ৰকাৰে আমি মানে পৰ্যায়লৈকে আমি যাব পাৰো যিকোনো পৰ্যায়লৈকে আমি যাব পাৰো এতিয়ালৈকে কি ডিপাৰ্টমেণ্টটো লৈ যোৱা হ'ল আপোনারা এতিয়ালৈকে ENT গ'ল ডেন্টিষ্ট গ'ল যোৱাকালিৰ পৰা ক্ল'জ অৰ্ডাৰ দি আছে ক্ল'জ কৰিব লাগে মানে কনচিকিউটিভলি যোৱাকালি এইবিলাক লৈ গৈছে ENT আই ডেণ্টেল সাইকিয়াট্ৰিক ফিজিঅ'থেৰাপিষ্ট এইবিলাক ক্ল'জ কৰিলে যোৱাকালিৰ পৰা ক্ল'জ কৰিলে তো কোনোবা পেচেণ্টক এডমিট কৰিলে আমাৰ ডক্টৰবিলাকে ট্ৰিটমেণ্ট কৰিব নোৱাৰে বৰপেটা মেডিকেল কলেজলৈ পঠিয়াব লাগে কেনেকুৱা ধৰণৰ কথা হ'ল এইটো আমাৰ কোকৰাঝাৰ মেডিকেল কলেজটো আগতে স্থাপন কৰা এইটোৱে পিছ পৰি গ'ল এইটো চৰকাৰৰ অৱহেলা হয় নে নহয় আমি বড়োসকলক অৱহেলা কৰিছে মই কৈছো সকলো সম্প্ৰদায় বিভিন্ন জায়গাত আছে তাৰ মানে এইটো মেইনলি বড়ো অধিকৃত অঞ্চল হয় বড়োসকলক মানে এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰিবৰ কাৰণে এইবিলাক কাম কৰিছে
লাষ্ট পাইছোঁ মই আমাৰ কোকৰাঝাৰ মেডিকেল কলেজত এডমিট কৰা এজন সাধাৰণ পেচেণ্ট খাব পৰা নাই, খাব নোৱাৰে তাকে মানে ইয়াত ট্ৰিটমেণ্ট দিব নোৱাৰে, বৰপেটা মেডিকেল কলেজলৈ ট্ৰেন্সফাৰ কৰা হ'ল। তো তাতো এনেকুৱা ধৰণৰ অনাদৰ হ'ল, অনাদৰ হ'বই, অনাদৰ হ'ল, মানুহজন মৃত্যু মুখত পৰিব লগা হ'ল। এনেকুৱা ধৰণৰ অৱস্থাত আমি আজি পৰিছোঁ। আমি সুস্থ মানুহৰ কাৰণে এইটো বহুত ডাঙৰ চিন্তনীয় বিষয় হৈছে। আমি মেডিকেল কলেজ থকা স্বত্তেও ইয়াত আমাৰ ট্ৰিটমেণ্ট নহয়, ক'ৰবাত মানে প্ৰাইভেট নাৰ্ছিং হোমত এডমিট কৰিব লাগে। মেডিকেল কলেজ দিছে কিন্তু প্ৰাইভেট নাৰ্ছিং হোমত নিনিলে আমাৰ উপায় নাই, এইটো অৱস্থা হৈছে। কিমান বছৰ হ'ল একৰ্ড কৰা, 2003 চনত একৰ্ড কৰাৰ পিছত আমাৰ মেডিকেল কলেজৰ ফাউণ্ডেশ্যন হৈ গৈছিল। আজি কিমান বছৰ হৈছে হা, বহুত বছৰ পাৰ হোৱাৰ পিছতো ফুল প্লেজেড মেডিকেল কলেজ আমি দেখিবলৈ পোৱা নাই। ঘৰ মাত্ৰ বনাইছে, এপইণ্টমেণ্ট দিছে, এপইণ্টমেণ্ট দিলে কিয় হ'ব? ডাক্তৰবিলাকৰ বহুত প্ৰাইভেট চেম্বাৰ আছে, বৰপেটাত আছে, ক'ৰবাত আছে, তেওঁলোকে বহুত দূৰত প্ৰাইভেট চেম্বাৰবিলাকত তেওঁলোকে চিকিৎসা কৰিবলৈ যায়। ইয়াত কি ক্লাছ চলি আছে সেইটোতো আমি বুজি নাপাওঁ, আমিতো ছাত্ৰ নহওঁ, বুজি নাপাওঁ। কিন্তু এই অৱস্থাত মেডিকেল কলেজটো তেতিয়াহ'লে সেইটোও নহয়, এইটোও নহয়, কি হ'ব আমাৰ ৰাইজৰ অৱস্থাটো? এই গতিকে আমি দুখত মৰ্মাহত হৈছোঁ। আমি ইণ্ডিপেণ্ডেণ্ট কাললৈকে আমি মানে প্ৰটেষ্ট কৰি যাম যেতিয়ালৈকে আমাৰ চিভিল হস্পিটেলটো ইয়াত থাকিব বুলি এনাউন্স নকৰে, তেতিয়ালৈকে আমি কৰি থাকিম।